গুৱাহাটীৰ পৰা আল আমিনাৰ 25জনীয়া উমৰাহ হজযাত্ৰী মক্কালৈ ৰাওনা। নৱেম্বৰৰ পৰা আৰম্ভ হ'ব হজযাত্ৰীৰ অনলাইন আবেদন। হজযাত্ৰীৰ বয়সৰ সীমা 70 বছৰলৈ বৃদ্ধিৰ সম্ভাৱনা। আজি আল আমিনা ট্যুৰছ এণ্ড উমৰাহ হজ ট্ৰেভেলছৰ জৰিয়তে অসমৰ বৰপেটা, বঙাইগাঁও, নগাঁও, হোজাই, কামৰূপ, দৰং, ডিব্ৰুগড়, গুৱাহাটী, শিলচৰ আদি জিলাৰ পৰা এটা 30জনীয়া উমৰাহ হজযাত্ৰীৰ দল আবেলি 4:50 গুৱাহাটী বিমানবন্দৰৰ পৰা জেড্ডা অভিমুখে যাত্ৰা কৰে। উক্ত দলটোৰ নেতৃত্ব বহন কৰে বৰপেটা জিলাৰ কলগাছিয়াৰ এজন 22 বছৰীয়া যুৱক শ্বাহিদ তাহছিনে। ইপিনে চলিত বৰ্ষৰ নৱেম্বৰ আৰু ডিচেম্বৰ মাহৰ বাবেও উমৰাহ হজৰ বুকিং চলি আছে। ইচ্ছুক ব্যক্তিসকলে বৰপেটা জিলাৰ কলগাছিয়াত থকা আল আমিনাৰ মুখ্য কাৰ্যালয়ৰ 8011138799 ফোন নম্বৰত যোগাযোগ কৰিব পাৰে। ইপিনে চলিত বৰ্ষৰ নৱেম্বৰ মাহৰ পৰা 2023 চনত হ'বলগীয়া ফৰজ হজৰ অনলাইন আবেদনৰ কাম আৰম্ভ হ'ব বুলি জানিব পৰা গৈছে। উল্লেখ্য যে কোভিড মহামাৰীৰ বাবে 2022 চনত হজযাত্ৰীৰ বয়স 65 বছৰ কৰা হৈছিল যদিও 2023 চনত হ'বলগীয়া ফৰজ হজৰ বাবে হজযাত্ৰীৰ বয়সৰ সীমা 65 বছৰৰ পৰিৱৰ্তে 70 বছৰলৈ বৃদ্ধি কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। এই ক্ষেত্ৰত ছৌদি আৰব চৰকাৰ আৰু ভাৰত চৰকাৰৰ মাজত আলোচনা চলি আছে বুলি এক বিশেষ সূত্ৰে জানিব পৰা গৈছে। আজি আল আমিনা ট্যুৰছ এণ্ড উমৰাহ ট্ৰেভেলছৰ পৰা নগাঁও, বৰপেটা, বঙাইগাঁও আদিৰ পৰা 21জনীয়া দল দিল্লীৰ পৰা চৌদিলৈ যাই আছোঁ। আপোনালোকে যোগাযোগ কৰিব পাৰে। আমাৰ নৱেম্বৰ, ডিচেম্বৰ মাহৰ কাৰণে বুকিং চলি আছে। আল আমিনা ট্যুৰ এণ্ড ট্ৰেভেলছৰ জৰিয়তে আজি আমাৰ অসমৰ পৰা 23জন হজযাত্ৰী গৈ আছে আৰু আমাৰো হাজীসকল গৈ আছে। মোৰ দাদা এজন গৈ আছে আৰু হোজাইৰ পৰা বহুত গৈ আছে। গতিকে এই ট্ৰেভেলছৰ জৰিয়তে অহা মাহতো যাব, ডিচেম্বৰ মাহতো যাব আৰু এই ফৰজ হজৰ কাৰণে যিসকল যাব তেখেতসকলেও এই আল আমিনা ট্যুৰ এণ্ড ট্ৰেভেলছৰ লগত যোগাযোগ কৰক। আৰু এই ট্ৰেভেলছখনত বহুত ভাল সুবিধা দি আছে আৰু ফেচিলিটিটো ভাল। আৰু এই 23জন হজযাত্ৰীৰ লগত 2জন মুআল্লিম দিয়া হৈছে। গতিকে আমি আশা কৰিছোঁ এইসকল হাজীসকলে সুকলমে যাতে নিজৰ ঘৰলৈ আহিব পাৰে উমৰাহ হজ কৰি, এইটোৱে কামনা কৰিছোঁ। আৰু আল্লাহৰ ওচৰত সিহঁতৰ হজ কবুল হয় যেন, এইটো আমাৰো আশা আৰু আমাৰ কাৰণেও